অসমীয়া মানুহে খুব গৌৰৱেৰে কোৱা দুটা শব্দ আজি আমি স্কুলৰ ভাষা চৰ্চাৰ বিষয়। শব্দ এইটো এটাই শব্দ ভিন্ন ৰূপত কয়। কিছুমানে কয় গৌৰান্বিত, কিছুমানে আকৌ কয় গৌৰান্বিত। বহুত জনা শুনা মানুহ, শিক্ষিত মানুহেও কয়, নেতা মন্ত্ৰীসকলে কয়, সাংবাদিকসকলেও কয়, টিভি ছ'চিয়েল মিডিয়া সামাজিক অনুষ্ঠান প্ৰায় শুনা যায়। লিখেও গৌৰান্বিত, গৌৰান্বিত। আপোনালোকৰ মতে কোনটো শুদ্ধ? চিন্তা কৰক, এক ছেকেণ্ড দিছোঁ। জনাখিনি জানে ইয়াৰে দুইটাই ভুল, এটা শুদ্ধ নহয়। আচল শব্দটো কি? গৌৰৱান্বিত। গৌৰৱান্বিত গৌৰৱান্বিত শব্দটো কিয় শ্বৰ্টকাট কৰিলে গৌৰান্বিত হ'ল সেইটো নাজানো। শুদ্ধ শব্দ গৌৰৱান্বিত। পাৰিলে শুদ্ধকে কওক, গৌৰৱান্বিত বুলি কওক, আৰু অসমীয়া ভাষা শুদ্ধকে কোৱা বুলি গৌৰৱ কৰক, গৌৰৱান্বিত অনুভৱ কৰক।